খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰতো ভালে একেবাৰে বৈধ আৰু আজি বাপৰে এমাহৰ মূৰত এমাহতকৈ বেছি হ'ল মূৰত মই মানে বাহিৰত যাব ওলাইছোঁ নলবাৰীলৈ যাওঁ টাউনলৈ আৰু কি হ'ল 26 জানুৱাৰী মানে সৰস্বতী পূজাৰ দিনা যি গৈছিলোঁ সেইদিনাৰ পৰা নলবাৰী টাউন কোনফালে কি কৰিছে একো দেখাই নাই যোৱাই নাই আজিয়ে যাব ওলাইছোঁ তাকে ব্লগটো ষ্টাৰ্ট কৰিলোঁ আশা কৰোঁ ব্লগটো শেষলৈ চাই থাকিব আৰু বলক এতিয়া আহিছোঁ একেবাৰে কাপোৰ ওলাবৰ কাৰণে একদম ইয়াতে আছে আৰু এতিয়া সময় কিমানমান হ'ল 9:30মান বাজিলে চাগে তো কাপোৰটো ওলাব ৰ'ব কাপোৰৰ অৱস্থা নাই আৰু কাপোৰবিলাক ওলাই পিনে মানে এদিন ঠিক কৰিলোঁ ওলাই পিনে আকৌ একদম হেৰি কি টপলা বান্ধি আৰু এনেকৈ থৈ দিলোঁ এইয়া ছোৱালীবোৰৰ সদায় এটা মানে লক্ষণ হয় মানে ক'ৰবাত যাবলৈ কি পিন্ধি যাম তেনেকুৱা হয় এয়া ওলাই লৈছোঁ ৰ'ব এইটো এদিনত যাত্ৰা কৰাই নাই এইটো এদিন যাত্ৰা কৰিছোঁ এদিন নে দুদিন যাত্ৰা কৰিছোঁ ৰাসৰ সময়ত যাত্ৰা কৰা হয় আৰু কনফিউজ হৈছোঁ এতিয়া কোনটো বা পিন্ধো এইটোও যাত্ৰা কৰা নাই যাত্ৰা কৰোঁ লাগিয়ে আছে তো এইটোকে পিন্ধো নে এইটোৱে পিন্ধো এইটোৱে পিন্ধিম আজি মা ভাল লগা নাই হা ভাল লগা নাই কিবা এটা হলো মলো এনেকুৱা কাপোৰ পিন্ধাই নাই ফাৰ্ষ্ট এতিয়া তাকেতো পিন্ধিবৰ মনে নাই দেখোন কি কৰোঁ এইটো কিবা এটা কৰিব লাগিব আদি পূৰ্বৰ পৰা চলি অহা নিয়ম ক'ৰবাত যাব ওলালে চিলোৱাটো কৈছোঁৱেই ন তো নিয়মটো মানে পটককৈ ভঙা নাযায় ন সেইকাৰণে আকৌ চিলাওঁ ৰ'ব নিজৰ ষ্টাইলত এয়া ফাইনেলি একদম চলাটো ঠিক ঠাক কৰা হৈ গ'ল নিজৰ মতে কেনেকুৱা দেখি নাজানো ওলাই মিলাৰ পিছত আপোনালোকক দেখুৱাম আৰু এতিয়া আমাৰ ফুচুৰি কি কৰি আছে আপোনালোকক দেখুৱাব ওলাইছোঁ চাওকচোন আজিৰ দিনৰ চলি সাংঘাতিক তাৰমানে ষ্টাইলৰ নামত একদম বিখ্যাত এই মানে কি কৰে হেৰি সেই হাতচুটি কাপোৰটো পিন্ধিব খুজিছে বহুত বেছি বতাহ বলি থকা কাৰণে মানে পিন্ধিব মানা কৰিছে আৰু সেইকাৰণে তাৰমানে কান্দিছে মায়ে কি কৰি দিলে ময়ো হাক দিলোঁ তাৰপিছত মায়ে কি কৰিলে চুৱেটাৰটোৰ ওপৰতে পিন্ধাই দিলে কিন্তু নাই নামানে এনি টাইম কান্দিয়ে আছে আৰু কি জানেনে তাইৰ সময়ত আমি মানে আমাক আৰু বান্দৰ টুপি পিন্ধি অৰং দৰং চৈধ্য ভৱন মৰাই আছিলে কি যে হ'ব আজিৰ দিনৰ চলি সাংঘাতিক তাৰমানে সাংঘাতিক কেৱল কান্দাই বন কিবা নহয় কিবা এটা নামটিটো কিমান লাগিলে আৰু কান্দিয়ে থাকে সেই এনেকুৱা সেই এতিয়াও আৰু নন ষ্টপ মুখখন মেলাই কান্দাই এয়া একেবাৰে ফাইনেলি ওলোৱা হৈ গ'ল আৰু এই টপটোৰ মানে এটাই ব্যতিক্ৰম কৰিলোঁ চিলাই পিনে ইয়াত যে আছিলে দুডাল ৰছী টাইপৰ বান্ধা ইয়াতে লগাই দিলোঁ এইটো আৰু অকণমান চিলাই দিছোঁ বহুত বেছি চিলা নাই কাৰণ এইটো ডিজাইনটোৱে যিহেতু অকণমান ফ্ৰী টাইপৰ মানে অকণমান ডাঙৰ টাইপৰ সেইকাৰণে অকণমান এনে চিলাই দিছোঁ বাকী তো তেনেকেই আৰু এইখিনি বহুত বেছি ফুলি থকা টাইপৰ হৈছিলে সেইকাৰণে এই দুডাল ৰছী কাটি পিনে ইয়াতে লগাই দিলোঁ এতিয়া ওলোৱা মূলীয়া হৈ গ'ল নলবাৰীলৈ যিদিনাই যাওঁ সিদিনাই কিবা নহয় কিবা এটা কাম থাকিবই কাম নাথাকাকৈ আজিলৈকে গৈ পোৱা নাই আৰু সূতা নাই এইখিনি আছে সূতা সেইকাৰণে এইখিনি লৈ যাওঁ ৰ'ব মানে সূতা আনিব লগা আছে সেইকাৰণে এয়া সূতা লেচা লৈ লৈছোঁ মানে একলেচা আনিব লাগিব ইয়াৰে বলক আৰু এয়া যাবৰ কাৰণে একদম ৰেডি যাওঁ আৰু ভাল লাগছে না ভাল দেখা আছে না বঢ়িয়া আৰু যিমানে যি নকওঁ কিয় মায়ে যদি এবাৰ ভাল লগা বুলি নকয় তো সেইটোৱে অশান্তি লাগি থাকে মনত বাই বাই আধা ৰাস্তালৈকে মায়ে থ'ব সদায় মই আহিলোঁ আজি এটা বেলেগ ৰাস্তাৰে আহিছোঁ ৰ'ব মানে আমাৰ এইফালেতো মেডিকেল কলেজ হোৱা বুলি কৈছিলোঁ ন
আৰু এইটো ৰাস্তাৰে এতিয়া য'ত গৈ আছোঁ সেইটো ৰাস্তাৰে হেনো কিবা কিবি গাড়ী চলা কৰিছে, সেইকাৰণে আজি এইটো ৰাস্তাৰে আহিছোঁ। এতিয়া পাওঁ নে নেপাওঁ নাজানো, অকণমান নাৰ্ভাছো হৈছোঁ। যদি নেপাওঁ আৰু কি হয়, তাকে চাইকেলখনো নানিলোঁ। এতিয়া চাওঁচোন, পালোঁৱে ৰাস্তাটো। আৰু যদি এইটো ৰাস্তাৰে গাড়ী চলা হয়তো একদম সাংঘাতিক ভাল কাম হ'ব আৰু, কাৰণ ইমান দিনে আশা বহি থকা যে ওচৰত গাড়ী যোৱা সেইটো মানে সম্পূৰ্ণ হ'ব। তাকে এতিয়া পাওঁ নে নাপাওঁ নাজানো ৰ'ব। যদি পাওঁ উঠি গ'লোঁ আৰু পাইকাৰকুছিলৈ, আৰু যদি নাপাওঁ কিবা এটা কৰিম আৰু, চাই থাকক আৰু। আজি যিটো ৰাস্তাত আহিছোঁ সেইটো ৰাস্তা হৈছে এইটো, আৰু গাড়ী অহা যোৱা দেখি আছোঁ। আৰু এইটো ৰাস্তাৰে এপাক ঘূৰিয়ে মানে চিধাই গৈ থাকিলে একেবাৰে মেডিকেল কলেজখন পায়। আৰু এইটো ৰাস্তাৰে মানে গাড়ী চলাৰ আৰু এটা কাৰণ হৈছে মানে কি জানেনে, নলবাৰী মেইন টাউনৰ পৰা ডাইৰেক্ট মানে এটা ৰাস্তাৰে হয়, কাৰণে একেবাৰে সুবিধা হৈছে। আৰু ই ৰিক্সা এখন দেখিছোঁ ৰ'ব, নাজানো খালী আছে নে কি আছে। তো মোৰ যদি ব্লগ চাইছে আপোনালোকে নিশ্চয় গম পাইছিলে, সদায় মোৰ মনত এটাই দুখ যে আমাৰ ওচৰেৰে গাড়ী নচলে, কাৰণ য'তে যাওঁ মানে চাইকেলখন চলাই পিনে যাব লাগে। আজিৰ পৰা সেইটো কথা মানে দূৰ হ'ল আৰু। এয়া ই ৰিক্সাৰ পৰা নামিলোঁ ৰ'ব, নামি পিনে এইখিনি খোজকাঢ়ি আহিলোঁ, মানে পাইকাৰকুছিত কিবা এটা কাম আছে সেইখিনি কৰি লওঁ। এতিয়া পাই গ'লোঁ পাইকাৰকুছি চক, আৰু আপোনালোকক কোৱাই নাই ন ক'ত যাম বুলি। এতিয়া মই যাম বালিলেচা কালি দেৱালয়, তালৈ যাম। বলক আৰু মোৰ লগতে তাত গৈ লগ পাই আছোঁ। এয়া এইফালে একদম বালিলেচা মন্দিৰ, এতিয়া চাকি ল'ব যাওঁ। একেবাৰে চাকি লৈ কিনে গৈ আছোঁ চাকি জ্বলাবৰ কাৰণে। ইয়াত বহুকেইটা ব্লগে বনোৱা হ'ল, তিনিটা, এইটো 4 নম্বৰ হ'ব কিজানি। তো আহিলে আৰু ব্লগ নবনাকৈ থাকিব নোৱাৰোঁ। নলবাৰীবাসীৰ কাৰণে এইটো এটা গৌৰৱৰ মন্দিৰ, আৰু এই মন্দিৰটোৰ সৌন্দৰ্য একেবাৰে অপূৰ্ব। খুব বেছি ধুনীয়া পৰিৱেশ, আৰু ইয়াত খুব বেছি মানুহ আহে। আৰু ইয়াতে ব্লগ মই 4টামান বনাইছোঁ। আগত যিটো প্ৰথম ব্লগ বনাইছোঁ সেইটোত অকণমান তথ্য সহকাৰে বনাইছোঁ, আপোনালোকে যদি চোৱা নাই চাব দে। আৰু আজি হ'ল 28 ফেব্ৰুৱাৰী মঙলবাৰ, তো আজি একেবাৰে পূজাৰ সময়তে আহিছোঁ, তাকো কালি মাৰ ওচৰত মঙলবাৰে। তো আপোনালোকেও সেৱা লওক, ময়ো সেৱা লওক। এয়া একেবাৰে সেৱা কৰি মেলি পুখুৰীটোৰ পাৰত আহিছোঁ অকণমান। পুখুৰীটোৰ অপূৰ্ব সৌন্দৰ্য, এতিয়াতো মানে ধুনীয়া কৰিছে, একদম চাফ চিকুণ। পাওঁ ইয়াত ধুনীয়াকৈ জুবিনদাৰ একপি ফটো মানে আৰ্ট কৰিছে, আৰু এইফালে আই লাভ বালিলেচা একদম ধুনীয়াকৈ লিখি দিছে। ফটো উঠিব পাৰি, ধুনীয়া ফটো উঠিলোঁ, ৰিলছ কৰিলোঁ, খুব বেছি ভাল লাগিলে। মন্দিৰৰ পৰা আহিয়ে ডাইৰেক্ট সোমাইছোঁ এখন ষ্টেচনাৰীত, আৰু নেইল পলিচ এটা ল'ব লগা আছে। বহুত দিন যিহেতু অহাই নাই, মানে কিনাই যোৱা নাই, সেইকাৰণে আজি সোমাই লৈছোঁ আৰু কিনি লওঁ। এয়া মজাকে এটা নেইল পলিচ লৈ ল'লোঁ। টাউনক আহি যদি ফুচকা নাখাওঁ তো কেনেকৈ হ'ব ন। তো ফুচকা মেইন, ফুচকা আৰু দোচা খাই পেট পূজা কৰি মিলি এয়া সূতাৰ দোকানত আহিলোঁ সূতা ল'বৰ কাৰণে। সূতা লৈ মিলি এতিয়া ঘৰ গৈ আছোঁ, আপোনালোকক লগ পাইছোঁ। এয়া একেবাৰে ঘৰ আহি পালোঁ, আহি পাই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, অকণমান সময় থাকিলোঁ। গাটো খুব বেছি বেয়া লাগিছিলে, ক'ৰবাৰ পৰা আহি কিনে বিচনাখনত নপৰিলে নহয়, অকণমান পৰিলোঁ তাকে। আৰু আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিব ওলাইছোঁ, মানে কি জানেনে, দুজন মানে মোৰ ভিডিঅ' চাই পিনে ধুনীয়াকৈ ওচৰত আহে। কেতিয়াবা ক'ৰবাত গ'লে আৰু বা তোমাৰ ভিডিঅ' চাওঁ খুব বেছি ভাল লাগে, বা বন্দিতা তোমাক ক'ৰবাত দেখিছোঁ ভাল লাগে, তেনেকুৱা টাইপৰ, তুমি ভিডিঅ' কৰা নেকি। সেইখিনি মুহূৰ্তত সঁচাকৈ মই মানে এটা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এটা খুব বেছি ভাল লগা সময়, আৰু আৱেগিক হৈ যাওঁ সঁচাকৈ। মানে কিবা এটা ভাল লাগে যে সঁচাকৈ মানুহখিনিৰ পৰা অকণমান মৰম পাইছোঁ, আৰু যেতিয়া মাতে খুব বেছি ভাল লাগে। আৰু কিছুমানে কি কৰে জানেনে, দেখা পাই নামাতে কমেণ্টত কৰে, হাৰে মাতিব ন, তেতিয়া মই মাতোনে নাপাওঁ চাব। আৰু যদি কয় কোনোবা ওচৰত আহি পিনে
যে বন্ধু তোমাৰ ভিডিঅ' ভাল লাগে মই কিবা বেয়াকৈ ক'ম নেকি নকওঁ ন আৰু লাজ কৰি থাকে বহুতে মাতিবৰ কাৰণে তেনেকুৱা হয় চিনি পায় মাতো নামাতো তেনেকৈ থাকে আজিও তেনেকুৱা হৈছে মানে কেইজনীমান ছোৱালী ভণ্টি হয় স্কুলত পঢ়া তো তাহাঁতেও সেনেকুৱা হয় যে মাতো নামাতো দেখা পাইছে বা ময়ো শুনিছোঁ কৈ থকা যে তোমাক দেখিছোঁ ভিডিঅ' কৰিছে বা এনেকুৱা ভাল লাগে তেনেকৈ কয় আৰু সেইখিনি মুহূৰ্ত সঁচাকৈ মোৰ কাৰণে খুব বেছি স্পেচিয়েল আৰু খুব বেছি ভাল লগা আৰু ইমানখিনি মৰম পাইছোঁ আপোনালোকৰ বাবে কি ক'ম আৰু খুব বেছি ভাল লাগে আৰু সদায় এনেকৈ মৰম দি যাব অকণমান আপোনালোকৰ পৰা মৰম পাইছোঁ আৰু কিনো লাগে আৰু য'তে যাওঁ ক'ৰবাত নহয় ক'ৰবাত এজন হ'লেও মানুহক চিনাকি পাওঁ সেইটোৱে আৰু ভাল লগা সময় ভাল লগা দিন মই সেইখিনি বুলিয়ে ভাবোঁ আৰু এটা কি জানেনে জমনি মোৰ ভিডিঅ' চাই গোটেইবিলাক এতিয়াতো আৰু নতুন নতুন ছাবস্ক্ৰাইবাৰ্ছ আহিছে আৰু মাজতে ভিডিঅ' দিয়া নাছিলোঁ যিহেতু এতিয়া আকৌ নতুনকৈ কণ্টিনিউ কৰাৰ কাৰণে মোৰ চেনেলটো আৰু নতুনৰ পৰা ষ্টাৰ্ট হৈছে মানে জিৰ'ৰ পৰা ষ্টাৰ্ট হৈছে যদি ন দেখা গৈছে 13,000 ছাবস্ক্ৰাইবাৰ্ছ তাৰমানে এতিয়া আকৌ মানে ৰিটাৰ্ণ হৈ গৈছে মানে জিৰ'ৰ পৰা 1 2 3কৈ সেনেকৈ মোৰ মানে ভিউজ ছাবস্ক্ৰাইবাৰ্ছ সেনেকৈ হৈছে তাৰমানে নতুনকৈ ঘূৰি যোৱাৰ দৰে হৈছে চেনেলটো সেইকাৰণে এতিয়া আকৌ মই আৰু কষ্ট কৰিব লাগিব নতুনকৈ গ্ৰ' কৰিবৰ কাৰণে আৰু যিয়ে নহওক বহুতে মোৰ ভিডিঅ' চাই কি কৰে জানেনে আমাৰ ঘৰৰ ওচৰেদি যায় আৰু ৰাস্তাটোৰে আৰু হাঁহিও উঠে বিশেষকৈ এইটো কাম ল'ৰাই কৰে ওচৰেদি যাই পিনে ধুনীয়াকৈ কমেণ্ট মাৰে আৰু খুব বেছি ভাল লাগে আপোনালোকৰ মানে ইমানখিনি মৰম যে আমাৰ ঘৰটো পোৱালৈকে আহিছে খুব বেছি সুখী মই তাৰ কাৰণে মানে চিনাকি হ'ব বিচাৰে বা বহুতে কৰে কমেণ্ট কৰে আৰু খুব বেছি ভাল লাগে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বহুত দিন ওলাই যোৱা নাছিলোঁ ওলাই গ'লোঁ সেইকাৰণে শ্বেয়াৰ কৰিলোঁ আৰু এটা ভাল লগা দিন তো বাই বাই আজিলৈ বাই বাই